মোৰ মানে যোৱা ৰাতি গৰু 4টা গোহালিৰ পৰা ওলাইছিল, তিনিটা লৈ গৈছে, এটা মানে ৰৈ গৈছে। আগতে চুৰ হোৱা নাই, কিন্তু এই আগষ্ট ছেপ্টেম্বৰ মাহত 2 দিন মই মানে শব্দ পাইছোঁ, শব্দ পাই তুমি গুচি গৈছে। এই গাঁৱত আগতে চুৰ হৈছে, আগতে মানে তেওবলে মানুহ ওলানি আগত মানে এটা আগষ্টত 2টা গৰু মানে গোহালিৰ দৰ্জা কাটি লৈ গৈছে। আৰু মাঘ বিহুৰ টাইমত গিয়াছুদ্দিনে 3টা লৈ গৈছে। এই ইয়াৰ আগত মানে এই যে তালগুৰিত দামোলান নিৰ্বেণ মৰ্মৰ আজি বোধহয় 4 দিনমান হ'ল নেকি, তাৰ 4টা লৈ গৈছে। মানে এই ধৰণে ঘটনা ইয়াতে ঘটিয়ে থাকে। আৰু ইয়াতে একটা হ'ল কথা, এর আগতে যেতিয়া গিয়াছুদ্দিনের লাইন চুরি গেছে, এদিনও কিন্তু লাইন নাছিল, দিন গোটাই রাতি। আর আজি যোৱা ৰাতিও লাইন নাছিল। এইটো লাইন ক'ত কাটিছে, লাইন মাজে মাজে কাটাৰ পাছত আমাৰ কিন্তু জনসাধাৰণ কিন্তু বহুত ক্ষতি হয়। আমাৰ ইনভাৰ্টাৰ নাই, গতিকে লাইনটো মোৰ গোটাই গোৱাবাৰী বা চাৰিওফালে গোটাই লাইন আছিল, কিন্তু লাইন কালিকা অন্ধকাৰ আছিল। আৰু মোৰ ঘৰৰ লাইন যেতিয়া এনৰব উটাকো বন্ধ কৰি থৈছে দরজার। আর দরজা লানি সেকালা লানি কোনা কাটিয়া গোহালির লাগানি তালা লানি শিকল কাটি নিয়ে গেছে, 3টা লৈ গেছে। আর এটা মানে মোর যে খেলার লানি ভরাল আছে, ভরাল গুড়িতে পাইছোঁ, এটা নিব পৰা নাই। আৰক্ষী পাত্ৰাতে এখনো আমি আমার কোনো পহরা এর আগতে কোনো কালিকে খবর করাতে আইছে। আৰু এটা একটা ঘটনা হয়েছে, আমার এই ভিডিবি কোনো গুরুত্ব দেওয়া নাই, আর ভিডিবি দরকার। আমার শালবাৰী মুছলিম পাড়াৰ আমাৰ খুৰাৰ জিন্না আলী আহমেদ, তেখেতৰ গৰু আজি ৰাতি 3টা হেৰালে, মোটামুটি অনুমানিক 12:30মান বজাত। পিছত আমি 1টামান বজাত আমি গম পাই আমি চাৰিওপিনে বিচাৰ প্ৰচাৰ কৰিলোঁ, যদিও আমি গৰুখিনি মানে বিচাৰি নাপালোঁ। আমি তাৰপিছত আমি পুলিচ প্ৰশাসনৰ লগত আমি যোগাযোগ কৰিলোঁ, কিন্তু যিখিনি পুলিচ প্ৰশাসনৰ পৰা আমি সঁহাৰি পাব লগা আছিল, সেইখিনি আমি সেই হিচাপত আমি পোৱা নাই। আমাৰ মানে পুলিচ প্ৰশাসনৰ ওচৰত এটাই অনুৰোধ, আপোনালোকে অলপ আমাৰ দুখীয়া ৰাইজৰ ফালে অলপ চাওক। আমাৰ খেতি কৰা মানুহ, যিজন মানুহৰ গৰু আজি হেৰাল, সি অত্যন্ত দুখীয়া মানুহ, সি খেতিৰ ওপৰত নিৰ্ভৰ। তাৰ আজি যে গৰু হেৰাল, সেই হেৰোৱাৰ পিছত এতিয়া আমাৰ অলপ কেইদিন পিছত ধান ৰোৱা আহি আছে, আমাৰ শালি খেতি, এই মানুহজন কি কৰিব? এনেকুৱা কিছুমান মানে বহুত হৈছে। যোৱা মঙ্গলবাৰে আমাৰ গাঁৱৰ ওচৰৰে তালগুৰিত হেৰাইছে। তে পুলিচ প্ৰশাসনৰ ওচৰত এটাই অনুৰোধ, আপোনালোকে অলপ নজৰ কৰক, আপোনালোকে অলপ চাওক, আমাৰ দুখীয়া মানুহক যাতে গৰু অন্ততঃ গৰু চুৰিৰ পৰা মুক্তি দিয়ে, তাৰ কাৰণে আমি পুলিচ প্ৰশাসনৰ ওচৰত এটা অনুৰোধ থাকিল। আৰু লগতে চৰকাৰকো এটা অনুৰোধ কৰোঁ যে দুখীয়া মানুহ যিবিলাকৰ এনেকৈ ক্ষয় ক্ষতি হৈ আছে, গৰু হেৰাই গৈছে, চৰকাৰে অলপ কিবা এটা সুবিধা যদি কৰি দিয়ে মুখ্যমন্ত্ৰী মহোদয়, তেতিয়া আমি নথৈ আনন্দিত হ'ম। আহিছিলে ৰাতি মোটামুটি 2:30মান বজাত আহিছিলে।